হাগ্রামার মহিলারে ডাঙরি টেলি ক্রেক হওয়া এজন ব্যক্তিয়ে আৰু বিটিসি চলোৱাৰ কথা সেই কথাটো ব্ৰেইনৰ পৰা এৰি দিয়ক হস্পিটালত ধুনীয়াকৈ ট্ৰিটমেণ্ট লওক এৰেংগাৰ 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সি পৰে না ইউজি প্ৰমৰ কাহিনীটো মই কম আপুনি ঘৰ বনাওকচোন একটা ভাল একটা ঘৰ যিকোনো ঘৰ বনোৱাৰ পিছত এই দরজাটো এইফালে হব নালাগিছিল এইফালে হব লাগিছিল এনেকুৱা কোৱা মানুহ জানে আগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব তাৰ লগতো কোনেও যোগদান নকৰে खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय नोंथांमोना थाम्बनेल आरो इन्ट्र' भिडिअ नायनानै मोनथिखाबाय बिटिआरनि इएम राकेश ब्रह्म बिथाङा बिटिसिनि बारग' चिफ मानावगिरि हाग्रामा महिलारि सारनि हेंथायै खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों नोंथांमोना भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव नोंथांमोना बिटिसिनि बारग' चिफ मानावगिरि हाग्रामा महिलारि इउजि ब्रह्म बिथांमोननि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाग्रोदो আগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব তাৰ লগতো কোনেও যোগদান নকৰে ইউজি ব্ৰহ্মৰ কাহিনীটো মই কম আপুনি ঘৰ বনাওকচোন একটা ভাল একটা ঘৰ যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো আহি পেলাই কি ক'ব জানে এই দরজাটো এইফালে হব নালাগিছিল এইফালে হব লাগিছিল এনেকুৱা কোৱা মানুহ জানে জিন্দগী আপনি তাৰ পৰা স্যাটিসফ্যাকশন রিপ্লাই জিন্দগী নাপাব যিমানেই আপনি নতুন গাড়ী কিনি পেলাই আনচোন জীৱমৰ কাৰণে কি ক'ব জানে খালাটো এইটো হব নালাগিছিল এইটোহে হব লাগিছিল এনেকুৱা কোৱা মানুহ এই ইউজি আমি জানো জানে মুঠতে আমাৰ বিটিচিত 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে বিটিচিৰ বাসিন্দা আৰু 2005 চনত প্ৰথম বিটিচি নিৰ্বাচন হৈছে এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে বিটিচিৰ বাসিন্দা এৰেংগাৰ 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সি পৰে না বিপিএফ দলৰ যিটো পজিশন আজিৰ দিনত গোটেই বিটিচি অঞ্চলত খুব ভাল আমি সিধাকে ক'ব পাৰে বিপিএফে চৰকাৰ গঠন কৰিব আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ বিটিচিৰ কন্ট্ৰেক্টাৰ হওক বাহিৰৰ কন্ট্ৰেক্টাৰ হওক ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা সাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকচন হওক এইবিলাক কন্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুষ দি পেলাই নলবি এইটো নষ্ট হৈ যাব যেহেতু মই সেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছো সিধাকৈ অপেন আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ ফেচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু যিটো সময় ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে আজি 26 তাৰিখ ফাৰ্ষ্ট দিনহে আছে ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই কোনো কাগজৰ কলমৰ কাম নাই সেইকাৰণে যাহাতে এইবিলাক নকৰিব খবৰদাৰ পইচা দি ঘুষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব চিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম মই ক'ত হাৰিছো এমপি ইলেকশ্যনতো আমি জিকিছে বাই ইলেকশ্যনতো আমি জিকিছে ইহঁতে 2টা হৈহে 3টা হৈহে বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নাকি চাও চাচে কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে এতিয়াতো ইউপিপিএল অকলে আছে জিকাই পেলাই দেখাওকচোন এইবাৰ আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো আমি হাৰা নাই হয় এমপি ইলেকশ্যনত আমি হাৰিছো বিজেপি আৰু ইউপিপিএল 2জন 3জন আমি অকলে হলেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেন্টেজ হিচাপে ইউপিপিএল আজিৰ দিনত বিটিচিত লাখিলে জিকিব
নহ'লে 0 হ'ব পাৰে। আমি যিটো জানো বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বিফেভৰ নেক্সটতে বিজেপি এণ্টায়াৰ BTCৰ যিটো পলিটিক্স ৰাজনীতি UPPL 0 আগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে, অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব? তাৰ লগততো কোনেও যোগদান নকৰে। ই অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব, কোনো মানুহ সহযোগী নাপায় নহয়। এই নৱশৰণীয়াক লগত লৈছে। ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে, অৱৰো হৈছিলে। এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে। এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই। হাগ্ৰামা এতিয়া অকলশৰীয়া, তাৰ কোনো বিকল্পও নাই, অকলশৰীয়া যাব লাগিব। এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব। ই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব। এগুলো কি ইউসি প্রমুখ কথা নুফুটিবে আপনি জিন্দগি আপনি ইউসি প্রমুখ স্যাটিসফ্যাকশন কৰিব নোৱাৰে। হ্যাঁ অকলে খেলাৰ কাৰণে আপুনি জিতাটো একদম যেহেতু অকলে হ'ব আমি প্ৰিপেয়াৰ জিকাটো বা চৰকাৰ বনাটো কাটাম 100%। 15 বছৰৰ যি তেখেতৰ কৰ্মকলা, তেখেতৰ ভ্ৰষ্টাচাৰী, তেখেতৰ লুণ্ঠনকাৰী যি 3000 কৰোৰ টকা তেখেতে খাই গ'ল, গেলি দিলে কেঁচাই কেঁচাই আমাৰ ৰাইজৰ টকা। যিমান অসম চৰকাৰৰ পৰা টকা পাইছিল, কাৰণ BTC যেতিয়া গঠন হৈছিলে 2003 চনত, এই সময়ৰ পৰা অসম চৰকাৰৰ পৰা ইয়াৰলি 60 crore 70 crore ঠিক তেনেকুৱা কৰি চলি আহিছে। আৰু সেইটো যদি আমি প্ৰত্যেক বছৰ ইনক্ৰিজ কৰিও যদি আমি যদি 15 বছৰত তেখেতসকলৰ শাসনকালটো ধৰোঁ, তেনেহ'লে 3000 কৰোৰ টকা পাৰ ইয়াৰ যদি আমি 200 কৰোৰো ধৰোঁ, তেনেহ'লে পাৰ ইয়াৰ 15 বছৰত 3000 কোটি টকা হয়। আৰু এই হিচাপেৰে যদি আমি ভাবিবলৈ দেখা পাইছোঁ, আমি ৰাইজে গম পাইছোঁ, তেখেতে 3000 কৰোৰ এটা টকাও চৰকাৰক খৰচ নকৰাকৈ হাগ্ৰামাৰ হস্পিটেল, হাগ্ৰামাৰ কেঁচাৰ মেচিন, হাগ্ৰামা হোটেল, হাগ্ৰামা ৰিসৰ্ট বনোৱাত তেখেতে পুৰা পইচা খৰচ কৰিছে। আজি CIT তেখেতসকলে বনোৱা বুলি কয়, তেখেতসকলে ইউনিভাৰ্চিটি বনোৱা বুলি কয়। একচুৱেলি হাগ্ৰামা মহিলাৰী তেনেকুৱা একো কাম কৰা নাই। এই যে CIT আৰু ইউনিভাৰ্চিটি, এইটো আমাৰ BTRত থকা যে আমাৰ 32 লাখ জনগোষ্ঠী আছে, আমাৰ এই সমাজৰ কাৰণে এটা মানে চেণ্ট্ৰেলে দিয়া এটা পেকেজ আছিলে। আৰু ইয়াৰ খালি কণ্ট্ৰেক্টৰসকলে এই কামটো কৰিছে। আৰু এই টকাটোৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তাৰ কোম্পানীয়ে গোটাই মানে কমিশ্যন ৰাজ কৰাৰ বাদে তেখেতসকলে তাতে একো কৰা নাই। আৰু CIT বনাইছে, CITত তেখেতসকলৰ কোনো এজন ষ্টাফ নাই। তেখেতসকলক কেনেকুৱা এই CITখন কেনেকৈ চলিব? ক'ৰবাত হস্পিটেল যদি বনাই গৈছে, সেই হস্পিটেলত তাত ডক্টৰ নাই, এই হস্পিটেলক কেনেকৈ চলাই যাব? তেনেধৰণৰ তেখেতসকলে একো কাম কৰা নাই। সদায় চৰকাৰটো অহা মাহত বিজেপি আৰু UPPLৰ চৰকাৰ অহা মাহত পৰিব, অমুক মাহত পৰি যাব, আমি চৰকাৰ কৰিম, তেনেধৰণৰ ভাষণ দিয়া। হাগ্ৰামাৰ একচুৱেলি মেণ্টেলি এটা মানে বেমাৰ, তেখেতৰ মানে ব্ৰেইনত এটা বেমাৰ এটা সৃষ্টি হ'ল, চাইকো এটা মানে এটা সৃষ্টি হৈছে, যাৰ কাৰণে তেখেতে খালি ইলেকশ্যন আহিলে তেখেতে চৰকাৰ ভাঙাটো সদায় দেখা পায়। আজিৰ UPPLৰ এনেকুৱা দিন নহয় যে তেওঁ কোৱাতে কোনোবা চৰকাৰ ভাঙিব, কাৰণ আজি আমি NDAৰ অংশীদাৰ এটা পাৰ্টি UPPL। আৰু আমাৰ মুৰব্বী আজিৰ দিনত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ হোমমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আছে, অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। তেখেতসকলৰ চিন্তাধাৰাতহে আমাৰ যি NDAৰ ধৰ্ম বা NDAৰ যোনখিনি নিয়ম আছে, তাৰ দ্বাৰাহে আমাৰ ভৱিষ্যতৰ যি আমাৰ ৰাজনীতি হ'ব, সেইটো হ'বলৈ গৈ আছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই ক'ব খোজোঁ, আপুনি আচলতে এই আমাৰ BTR অঞ্চলৰ ৰাইজক যেনেকুৱা মিছা মাতি আৰু আপোনাৰ এই নাটকবাজি মানে ধৰণৰ এটা জকাৰ এটা কমেডিয়ান
আৰু এটা হিংসাবাদী মন লৈ পেলাই এই সময়ত আপুনি বিটিআৰৰ কোনো এজন ৰাইজক আপুনি ভাল লগাব নোৱাৰে। কাৰণ আদিবাসী ভাইসকলৰ লগত বড়োসকলৰ লগত সংঘাত হোৱা সময়ত আপুনি জুই দিলা মানুহ এই কথাটো সকলোৱে জানে। আনফালেদি বড়ো আৰু অবড়ো সৃষ্টি কৰা আজি এই সময়ত হীৰা হৰণীয়া ডাঙৰীয়া আৰু আপুনি এই দুয়ো মিলি পেলাই আগৰ সময়তো বিশাল এটা ৰাজনীতিক আপোনালোকে কৰিছিল। এই যোনটো স্বৰূপ এতিয়া আপোনালোকক আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজ বা অসমবাসী ৰাইজে এতিয়া দেখা পাইছে। আমি সদায় শুনা পাইছোঁ হীৰা হৰণীয়া ডাঙৰীয়াই হাগ্ৰামাৰ লগত মিত্ৰতা কৰিব, ইমান লাজ লগা এটা কথা। আনফালেদি হাগ্ৰামায়ে আমাৰ প্ৰাক্তন সাংসদ আমাৰ হীৰা হৰণীয়া ডাঙৰীয়াক তেখেতে মানে ইগনোৰ কৰি চলি আছে। আৰু এই আনফালেদি হীৰা ডাঙৰীয়াই গাদ্দিৰ স্বাৰ্থত লোভৰ স্বাৰ্থত ভৰিত ধৰি হাগ্ৰামা মহিলাৰীৰ পাৰ্টনাৰ হ'বলৈ খুজি আছে। ইমান লাজ লগা পৰিৱেশত ৰাজনীতিক তেখেতসকলে কৰিছে, আমি নিন্দা কৰিছোঁ। সমাজক সুস্থ সমাজ বনোৱাৰ কাৰণে আমি ৰাজনীতিক কৰিব লাগে। মই তেখেত দুটাকো কৈছোঁ যে আগন্তুক দিনত আপোনালোকক আমাৰ ৰাইজে বিটিআৰ অঞ্চলৰ ৰাইজে শিক্ষা মানে আপোনালোকক উচিত এটা মানে বিচাৰ দিয়াৰ কাৰণে এই সময়ত সাজু হৈ গৈছে। মই আপোনালোকক প্ৰেছ মিডিয়াৰ দ্বাৰা আৰু এটা কথা ক'ব খোজোঁ যে যোৱা সময়ত যে হাগ্ৰামাত 15 বছৰ চৰকাৰ আছিলে, সেই চৰকাৰত তেখেতসকলে নিজৰ MCLA হাগ্ৰামায়ে মাতি পেলাই কোবাইছিল। সেই কথাটো আজি যি হাগ্ৰামাৰ লগত থকা আমাৰ UPPLৰ লগত অহা যি MCLA যি সকল আছে তেখেতসকলে কৈ এবাৰো তেখেতে ছেক্ৰেটাৰী অফিচত অফিচ কৰা নাই। ছেক্ৰেটাৰীসকলক তেখেতে মাতি পেলাই দৰ্জা মাৰি পেলাই কোবাই। আজি আমাৰ ছেক্ৰেটাৰীসকলে আমাক কয় যে এনেকুৱা ধৰণৰ তেখেতৰ সময়ত অত্যাচাৰী দি তেখেতসকলক কাম কৰাইছে, হেঁচাত কাম কৰাইছে, বন্দুক অফিচত আনি পেলাই কাণত মানে বন্দুক পিষ্টল টাঙাই পেলাই হাগ্ৰামা মহিলাৰীয়ে BTC ছেক্ৰেটাৰীসকলক কাম কৰাইছিল, যাৰ কাৰণে 3000 কোটি টকা তেখেতসকলৰ জোৰ জবস্তি এনে মানে ভুৱা অৰ্ডাৰ ওলাই পেলাই তেখেতসকলৰ পৰা চৰকাৰী টকাটো তেখেতে আত্মসাৎ কৰিছিল। হাগ্ৰামা মহিলা ডাঙৰীয়াৰ সময়ত এটাও ফাইল মানে আপোনাৰ ফাইল যোনটো ৰেক থাকে সেই ৰেকত BTCত ফাইল বোলো বস্তুৱে নাছিল। আমাৰ চৰকাৰ অহাৰ পিছত প্ৰত্যেকটা কামৰ এগেইনষ্টত আমাৰ এতিয়া ধুনীয়া ফাইল হৈছে। অফিচ কৰা হৈ গ'ল, খালি আমাৰ হাৰ্ড পেপাৰৰ ফাইল নহয়, আজিৰ দিনত আমাৰ সময়ত কম্পিউটাৰত ধুনীয়াকৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমাৰ এতিয়া নিজৰ কামৰ যিমান যি মানে তাত মানে বুৰঞ্জী আছে সেই বুৰঞ্জীবিলাক তাত দস্তখত কৰা আছে। আনফালেদি আমাৰ আমি BTCৰ যেতিয়া 2020 চনত চৰকাৰ কৰাৰ পিছতে আমাৰ যিখিনি টকা আমি যিখিনি এলটমেণ্ট পাওঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টে সেই ডিপাৰ্টমেণ্টৰ ইয়াৰলি যিমানখিনি কাম হয় সেই কামটো আমি প্ৰত্যেক বছৰতে আমি ক্লিয়াৰ কৰি দিওঁ। আমাৰ সময়ত এটা আঠানাও টকা কোনোৱে পাব লগা নাই আৰু আমি থৈ নাযাম। আৰু কাৰণ এই কথাটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ লগে লগে কৈছিল যে কোনো ছেক্ৰেটাৰীয়ে কোনো EMA এটাও টকা যাতে নিজৰ এলোকেশ্যনৰ ওপৰত অৰ্ডাৰ দিব নোৱাৰে। আজিও সেই অৰ্ডাৰটো আমাৰ হাতত আছে, আজি সেই চাৰ্কুলেট হৈ আছে আৰু সেই হিচাপে আমাৰ BTC চলি আছে। এইকাৰণে 2025-26ত যিখিনি টকা আমি এতিয়া এলোকেশ্যন এডভান্স হিচাপে পাইছোঁ, আমাৰ ঠিকাদাৰসকলে অতি শীঘ্ৰে কাম কৰি পেলাই নিজৰ টকাখিনি লৈ যাব। আমাৰ হাতত টকা আছে, আমাৰ কাম ধুনীয়াকৈ হৈ যাব। হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াক মই এনে ধৰণৰ মিছা প্ৰচাৰ কৰি পেলাই ৰাইজক নাটকবাজি কৰি পেলাই কমেডিয়ান এটা মেণ্টেলি ক্ৰেক হোৱা এজন ব্যক্তিয়ে আৰু BTC চলোৱাৰ কথা সেই কথাটো ব্ৰেইনৰ পৰা এৰি দিয়ক। হস্পিটেলত ধুনীয়াকৈ ট্ৰিটমেণ্ট লওক। দুনিয়াৰ সাইক্ৰেটিক আছে গুৱাহাটী, বেংগলত ক'ৰবাত, এইবিলাক ডক্টৰক অলপ দেখুৱাই পেলাই যাতে নিজকে সুস্থ কৰি লয়, মই এইটো কামনা কৰিছোঁ। ধন্যবাদ।